বেছিকৈ থাকে দাম বেছি কম বেছি সেইটোৰ ওপৰত ডিপেণ্ড কৰে সেইকাৰণে আমি স্পাটো চাই ল'ব লাগে যে ভাল কোম্পানী লৰিয়েট পাবা মেট্ৰিক্সৰ পাবা হয় নাই কিন্তু মই যোৱাবাৰ মেট্ৰিক্সৰ আছিলে বেয়া নহয় আমি যিটো কৰিছিলোঁ ফেচিয়েল এইটো ভাল কিন্তু এইটো ভাল এইটো বেয়া নহয় ভালেই চুলি লগাবলৈ 9,000 টকাৰ স্পা থাকে দাম থাকে স্পা আৰু আমি এটা স্পা কৰিলে মিনিমাম 700 টকাৰ পৰা স্পাটো ল'ব লাগিব নহ'লে আমাৰ নুপুচায় আমাৰ পাৰ্লাৰবিলাকতো 1,500 টকা 1150 এনেকৈ লয় কিন্তু ল'ৰাবিলাকৰ তোমালোকে 500 টকা ল'লেও পুচাব 3.5 হেণ্ডচমে স্পা কৰিব মানুহ ইমান হেণ্ডচম হৈ আছে এনি টাইম অকল আকৌ স্পা ক্ৰীম ল'বা তাত অলপমান পানী দিবা পানী তোমালোকে দৈ কেনেকৈ বনায় দৈ নিচিনাকৈ বনাই ল'বা এইটো দৈ হৈ গ'ল চোৱা এইটো দৈ হ'ল নাই এইটো দৈ নিচিনাকৈ বনাই ল'বা দৈ কাষ্টমাৰ মোৰ ধোৱালো দেই মূৰটো ধোৱালো তিতা মূৰত মূৰটো ধোৱাৰ পাছত এইটো নামাৰিবা মোৰ ধোৱা এইটো মোৰ ধোৱালো দেই কিন্তু কি হ'ব জানানে কিন্তু আমাৰ ডিপেণ্ডে আমাৰ আজি কাষ্টমাৰ মূৰটো ধোৱাৰ পাছত কি কৰিম চাবা এক চামুচ লৈছে নে বাইদেউ এচামুচে হৈ যায় বেছিহে আছে আলুখনৰ কাৰণেহে লাগে চুলিটো নহয় ল'ৰা মানুহৰ হিচাপত বেছিহে আছে অঁ জিভাখন লগাই খাই লওঁ নে প্ৰথমতে কি কৰিবা চাবা দুটা আঙুলি ল'লা দুটা আঙুলি লৈ তেওঁ প্ৰথমতে ৰিলেক্স কৰিবা কাষ্টমাৰ ৰিলেক্স কৰিবা ৰিলেক্স কৰিবৰ কাৰণে মাছাজ দিবা বেকত দিবা মাছাজ এইকেইটা পইচা প্ৰথমতে দি ল'বা স্পা কৰি ডাইৰেক্ট মাছাজ কৰিব কাম লাগে হ'ল বেলেগ কাম লাগে ৰিলেক্স হৈ যায় হাতটো মাছাজ কৰি থাকিলে হাতটো এৰিব নোৱাৰা তুমি যাবা নাই মাছাজ কৰি দিলে হাতটো মাছাজ যদি কৰি দিলে হাতটো এৰি দিয়া সেইটো মাছাজ তোমালোকৰ মাছাজ নহয় মাছাজ এতিয়া আমি তেওঁক কৰিলোঁ কৰি এতিয়া আমি হাতত খুব আলফুলে লাহে লাহে নখকেইটাৰে চাৰ্কুলাৰ মোচনত কৰি খুব ধুনীয়াকৈ কৰিবা তাৰ আৰাম লাগি যাব চাবাচোন ক'ব লাগিব কিমান মজা লাগিলে খুব ধাম ধামকৈ মাছাজ নকৰে দেই চাই দেখা ঐ মোবাইল চোৱা বহুত ইম্পৰ্টেণ্ট দেখিলা বহুত ইম্পৰ্টেণ্ট নহয় মোবাইল চোৱা
কেনেকুৱা লাগিছে ভাইব্ৰেশ্যন দি দিছোঁ ভাল লাগিছে টেনশ্যন নাথাকিব হাতটো তৰণি দেখিছেনে খোজোৱা উঠি থাকিব যে উঠি থাকিব নহয় দিব পাব লাগিব এই সৰু ছোৱালীৰ কাৰণে ভাল হৈছে জীৱনবিলাকত আমাৰ মাছাজটো একেটাই দেই জেন্স লেডিজ বুলি কথা নাই চবৰে মাছাজ একেটাই চাই থাকে তোমাৰ যেতিয়া গাত ঘাম আহি যাব যেতিয়া তোমাৰ গৰম লাগিব কাষ্টমাৰ মাছাজ নকৰিবা তুমি যদি চুৱেটিং হৈ যোৱা তুমি কাষ্টমাৰ ক্লাইণ্টক মাছাজ নকৰিবা হাত ফেল হৈ যাব পটককৈ হাত ষ্ট্ৰক হৈ যাব পাৰিব কাষ্টমাৰ হ'ব তোমাৰ নহয় তাৰমানে তেওঁৰ মাছাজটো হৈ গ'ল তেওঁৰ মাছাজ মানে সিমানটোহে ল'ব তেওঁ বডি আৰু মাছাজ নলয় বহুত ইম্পৰ্টেণ্ট এই কথাবোৰ মানে বহুত ইম্পৰ্টেণ্ট নহ'লে কিছুমান পাৰ্লাৰবিলাক ফটককৈ মানে মানুহটো মানে হেৰি হৈ গ'ল তাৰমানে কি হ'ল তাৰমানে মাছ হেৰি মূৰ ঘূৰালে অমুক হ'ল সেইটো তুমি যদি তেতিয়া তোমাৰ যিমান তুমি পিছত হেৰিত আছা এ চিত থাকিলেও চুৱেটিং অহাৰ লগে লগে মাছাজ বন্ধ কিছুমানৰ মাছাজ ল'ব নোৱাৰে কিছুমানে ঘণ্টা পাৰে কিছুমানৰ মূৰে নোৱাৰে বুজিছা নাই এইবোৰ কথা কিমান ডাঙৰ কথা কওঁচোন এইবোৰ সৰু সৰু কথাবোৰ শিকিব লাগিব আমাৰ মেইন সৰু সৰু কথাটো আমি শিকিব লাগিব অঁ প্ৰেছাৰ দেখিলে দিগদাৰ সেইটোৱে কৈছোঁ গ্লাছত দেখিলে দিগদাৰ নহয় এই গ্লাছত বহুত দেৰি যদি একেল থৈ চাই থাকে তেতিয়া ৰিফ্লেক্ট কৰে আমি গ্লাছত নিদিওঁ ন গ্লাছত বহুত দেৰি চাই থাকিলে ৰিফ্লেক্ট কৰে চকুত সেইটো কৰে গ্লাছত চাব নিদিওঁ নহয় এতিয়া গ্লাছত চাব গ্লাছত চাব নিদিওঁ কাষ্টমাৰে চাই থাকিলে ৰিফ্লেক্ট কৰে চকুত আৰু তুমি হেৰি কৰিবা তুমি কাষ্টমাৰ তুমি তেতিয়া কি কৰিবা জানা লগে লগে কাষ্টমাৰ চকুকেইটা ধৰি দিবা এনেকুৱা যদি হয় ন কিছুমান মানুহ পৰি যায় যে দুইটা হাতে চকুটো বন্ধ কৰি দিবা আকৌ ৰিলেক্স হওক চকুটো বন্ধ কৰি দিবা দুইটা হাত দি পেলাই মানে বন্ধ কৰি দিবা তাৰপিছত এটা হাতে মূৰত এনেকৈ দিবা মূৰত লাহেকৈ দিবা পানী চেনি দি দিবা কিন্তু পানী দিব নালাগে আৰু অঁ সেই চকুটো বন্ধ কৰি দিব লাগে চকুকেইটা বন্ধ কৰি দিব লাগে দুটা আঙুলি দি চকুটো বন্ধ কৰি পেলাই জাষ্ট মূৰত অকণমান মানে তাত উঠি দিব লগে লগে এইটো প্ৰেছাৰৰ কাৰণে নহয় মানে তেনেকুৱা হয় চকুটো বন্ধ কৰি দিব লাগে আমি নকৰিবা দেই মানে মোৰতো আমাৰ বহুত বেছি হেৰি কাষ্টমাৰবিলাক আমাক যে এইটো যে মাৰে যে কৰিছে হাত কটোৱা নাই কথা পাতি কিন্তু হাত কটোৱা নাই কিন্তু হাতটো কেতিয়াও নথবা এটা হাত ৰাখিবা থাপ মাৰে যে কৰিব নিদিয়ে এনেকৈ যে তোমালোকে যে আঙুলি তিনিটা যে ভৰাই যায় তিনিটা আঙুলি যে কৰিব নিদিয়ে সেইটো নাপিত মাছ সেইটো বহুত বেয়া সেইটো কৰিলে কি হয় কেতিয়াবা মানে হাত ষ্ট্ৰক হৈ যাব অ'কে ব্ৰেইন ষ্ট্ৰক হৈ যাব কাৰণ চাওক তামোলৰ বাকলি এটাও যদি অকণমান জোৰকৈ কোনোবা জেগাত পৰে মানুহ মূৰত পৰিলে কথা জানানে এটা কথা আছে দেই সেইকাৰণে আমি খুব জোৰকৈ কৰিব নালাগে মানুহে যে কয় নহয় খুব জোৰকৈ কৰি দিলে মূৰত গোটেই প্ৰেছাৰ নিদিবা ক্লাইণ্টে যদি কয় ইয়াত দিবা টেনশ্যন তুমি যদি কয় তেওঁক ইয়াত দিবা টেনশ্যন পইণ্টত দিবা মূৰত গুটি দিবা আহি পেলাই লাগিলে ইয়াত টিপা এইটো টেনশ্যন পইণ্টত টিপা এতিয়া তেওঁ কি বেয়া লাগিছে এতিয়া কি বেয়া লাগে চুইচ আনিবা এই চুইচ আনিবা ল'ৰা ছোৱালী আৰু মই বহুত ভাল লাগে মই যিটো কৰোঁ নহয় সি আহিবই আৰু নেক্সট টাইম সি আহিবই আৰু মাছাজ আহিবলৈ খোলা আহে গোটেই মুড়ি দিবা হা ৰাপ কৰিব লাগিব আধা ঘণ্টা নহ'লে 15 মিনিট মাছাজ এগালমান সময় নকৰে 15 মিনিট ষ্টিমটো কিমানেই দিয়ে বাইদেউ হা ষ্টিমটো 5 মিনিটত একেটা বস্তুৱে টেনশ্যন থাকিলেও টেনশ্যন নাইকিয়া হৈ যাব গাটো বেয়া লাগি থাকিলেও বেয়াটো নাইকিয়া হৈ যাব চাবাচোন তুমি ক'ব লাগিব পঢ়িলি আছোঁ লাইনটো যদি জোৰকৈ দিবলৈ কয় এইটো দিবা শুনিছা নাই গম পালা নাই ইমান প্ৰেছাৰ দিলোঁ কেনেকুৱা লাগিব এইটো প্ৰেছাৰ
ষ্টিমটো দি পেলাই এতিয়া অকণমান দেৰি ৰখিলে নহয়, ৰখাৰ পাছত এতিয়া ষ্টিম দিবা। ষ্টিম দিয়াৰ পাছত এতিয়া ধুৱাব নালাগে আৰু পিছত পেক কৰিব লাগিব। গৰম পানী টাৱেল এখন ভিজাই টাৱেল এখন বৰফত দি মানে টাৱেলখন যেতিয়া ঠাণ্ডা হ'ব আকৌ ঠাণ্ডা পানীত ভিজাবা, আকৌ সেইখন দিবা। দুখন টাৱেল লাগিব, এখন গৰম পানী এখন ঠাণ্ডা পানী। গৰম পানীখনত খুব জোৰতে ষ্টিমটো ল'বলৈ হেৰি নাই। আগতে আমাৰ ষ্টিম নাছিলে, আমি তেতিয়া তেনেকৈ কৰিছিলোঁ। আমাৰ দিনত দেই ষ্টিম নাছিলে, তেতিয়া আমি তেনেকৈ কৰিছিলোঁ। এতিয়া ষ্টিমটো ল'লে এবাৰ গৰম পানীত দিবা, গৰম পানী তেনেকৈ দিবা, টাৱেলখন ওপৰতে ৰাখিবা। এখন অকণ কুহুমীয়া ঠাণ্ডা হৈ গ'লে ঠাণ্ডা পানী খানি এনেকৈ দিবা, আকৌ গৰম পানী দিবা, ঠাণ্ডা তিনিবাৰ দিবা। গৰমটো বাদে কিমান লাগিব? কুহুমীয়া কুহুমীয়া পানীত দি পেলাই তাৰ ষ্টিমটো যাব দিবা। হ'লে তাৰ ষ্টিমটো গ'ল। কিন্তু এটা ট্ৰিটমেণ্ট কৈছোঁ মই, থাইলেণ্ডত কিন্তু এই ষ্টিমটো নিদিয়ে, ওপৰতে কৰে। এতিয়াও সেইটো ট্ৰিটমেণ্টেই কৰি আছে হেয়াৰৰ কাৰণে। সেইটো ট্ৰিটমেণ্ট বেষ্ট, মানে গৰম দুখন টাৱেল লৈ এটা বাইলত গৰম পানী, এটা বাইলত ঠাণ্ডা পানী এনেকৈ দি পাব লাগিব। ল'ৰাৰ পেক লগাবলৈ ভাল, কিন্তু ছোৱালীৰ পেক লগালে আমি ইমেঞ্চিফাই কৰিব লাগিব। স্পাৰ্কিং যেনেকৈ হ'ব, ষ্ট্ৰেইটিং যেনেকৈ হ'ব, একেটা বস্তুকে দেখিলেনে? এবাৰ পেক, এবাৰ মাছাজ, দুটাই বস্তু। এবাৰ মাছাজ কৰিলোঁ আৰু এবাৰ পেক কৰিলোঁ। ক্ৰীম একেটাই? ষ্টিম দিয়াৰ পাছত এতিয়া এয়া একেটা ক্ৰীমে ল'ব নাই জানো? একেটা বেলেগ কি নাই। কিমান দেৰি ৰ'ব লাগিব এইটো? 20 মিনিট, 15 মিনিট। সেইখন লৈ লওঁ। চোলাটো খুলি হেৰি